আঘোণ মাহৰ আবেলি বুলি ক'লেই এৰি অহা গাঁওখনিলৈ বৰকৈ মনত পৰে। বেলি লহিয়াবৰ সময়ত বেলিৰ হেঙুলীয়া বৰণ, কেঁচা নৰাৰ গোন্ধ, মৰণাৰ হুলস্থুল, বিৰিয়াত ধানৰ জিৰিক জিৰিক শব্দ, আহ কি লয়লাস! আৰু লগ সমনীয়াৰ লগত কৰা সেই ধেমালিবোৰ আজিও মনত পৰে। খেলৰ পাকত মচগুল হৈ সন্ধিয়া যে হৈছে কাৰো ভাবিবলৈ আখৰিয়ে নাই। বাখৰ মেদাং কণপিতৰ কাণ তাল মৰা চিঞৰ মনত পৰে। অংকত কেঁচা হ'ব পাৰোঁ, কিন্তু কাৰ পৰা কেইটা মাৰ্বল পাব লগা আছে আৰু দিব লগা আছে সেইটোৰ হিচাপ কিন্তু ভালকৈ থাকে। দেওবাৰ দিনটো আহিলেতো কথাই নাই। গাঁৱৰ একমাত্ৰ ৰংমনকাই ঘৰৰ টিভিত শ্ৰীকৃষ্ণ শক্তিমান চাবলৈ লৰ মাৰোঁ। ব্যস্ততাময় জীৱনত নিজকে হেৰুৱাই পেলাব খুজিলেও ল'ৰালিৰ ধেমালিবোৰৰ সৈতে জড়িত মোৰ গাঁওখনিলৈ মনত পৰি আজিও এটি দীঘল হুমনিয়া কাঢ়ি নষ্টালজিক হৈ পৰোঁ। ল'ৰালি